हेलो फ्रेंड वेलकम बैक टू माय यूट्यूब चेनेल सपোনৰ ঠিকনা বিচাৰি আহক আজি এফালে ফুৰিবলৈ যাওঁ গধূলি সময়ত এপাক ওচৰতে বেছি দূৰ নহয় মানে গাঁৱতে এপাক ফুৰি আহোঁ ক'ত গৈছোঁ কি কৰি আছোঁ চাই যাওঁ লাহে লাহে গৈ থাকোঁ একেলগে গৈ আছোঁ চিসকলৰ লগত মানে ভণ্টিহঁতৰ লগত থাকিবলৈ আহক একেলগে গৈ থাকোঁ ক'ত গৈ আছোঁ চাই যাওক আপোনালোকে থাকিবলৈ গৈছোঁ মানে গাঁৱতে ক'ত গৈছোঁ চাই যাব পিছত গৈ আছোঁ ভিতৰৰ ৰাস্তাৰ ফালে সোমাই পেলাই আমি গৈ আছোঁ এতিয়া তিনিজনীয়ে ধুনীয়াকৈ ইয়াতে অলপ ৱেইট কৰি দিছোঁ ভণ্টি দুজনী আৰু এজনী ভণ্টি লৈ আহিবলৈ গৈ আছে লগত আহক চাই যাওক ভণ্টি দুজনীয়ে লৈ আহিছে আৰু এজনী ভণ্টি আহক চাওক আহিছে আৰু সিহঁত দুজনী লাহেকৈ আহিছে গোটেই তিনিজনী মানে গাঁৱৰ ৰাস্তাৰ ভিতৰডোখৰ আৰু সেইফালেদি গৈ আছোঁ আমাৰ বোকা ফালে চাওক মানে খুৰী ঘৰত আহিছিলোঁ এতিয়া পাই গ'লোহি অলপ আন্ধাৰ হৈ গ'ল আৰু এতিয়া জাষ্ট পালোহি আৰু হেল্ল' ফ্ৰেণ্ড গুড মৰ্ণিং ৰাতিপুৱাই কালি আহিলোঁ যিহেতু খুৰীহঁতৰ ঘৰত থাকিলোঁ গধূলি হ'ল মানে একো তেনেকৈ বিশেষ দেখুৱাটো নহ'ল খুৰীহঁতৰ ঘৰৰ মানুহবোৰ আৰু কি আৰু মানে খুৰীহঁতৰ ঘৰ মানে মোৰ নিজৰ খুৰী ঘৰ আৰু এতিয়া ৰাতিপুৱালৈ আৰু এনেই এপাক বাৰী পিনে ঘূৰিছোঁ আৰু দাঁত মাজি মাজি কি কৰিমনো এতিয়া বাৰীখনকে এনেই এপাক ঘূৰি পকি আছোঁ আৰু জানিলোঁ আমাৰ টেনশ্যন নাই তেনেকৈ এইডাল দেখিছে বাঁহৰ লাঠি এডাল আৰু বেলেগ বিভিন্ন ধৰণৰ গছৰ পৰাও পাৰি চাহ বাগানৰ গছৰ পৰাও তেনেকুৱাকৈ পাৰি কলকেট লগাই ল'লোঁ আৰু দাঁত মাজিছোঁ কঁঠাল গছ হয় এইবোৰ চব এতিয়া ভালকৈ মানে অলপ মুকলি ঠাইলৈ আহিব পাৰিলোঁ মানে তো দেখাবলৈ বিচাৰিছোঁ চক এইকেইটা কেনেধৰণে লাগি থাকে ধুনীয়াকৈ পাইনএপল এইবিলাক চক গোটেইবিলাক পাইনএপল গছে হয় মানে মাটি কঁঠাল হয় গছ এইফালে চাৰিকাষটো এনে ধৰণৰ চক এই ইয়াতে আৰু দুটামান লাগি আছে চক এইকেইটা ইমান ধুনীয়াকৈ লাগি থাকে এই চাৰিওকাষে মানে ধুনীয়াকৈ এইবিলাক কাঁইট গছবিলাক পাতবিলাকত গোটেইবিলাক দুয়ো কাষে মানে কাঁইট ইমান ধুনীয়াকৈ থাকে খুচে যিহেতু এইবিলাক এইটো চক আৰু কাষতে এইটো এটা চক এইটো আৰু সেইফালে সেইটো দেখিছে নাই মই নাজানো ভালকৈ কিন্তু দেখাব চেষ্টা কৰিছোঁ এই দাদাহঁতৰ বাৰীখনটো চাৰিকাষটো দেখিছে এইফালে আমাৰ খুৰাহঁতৰ মানে সৰু দাদাৰ বাৰীখন এইফালে এনেধৰণৰ বাগান আছে আমাৰ এইবোৰ এনেকৈ জলকীয়া পুলি কিবা তেনেকুৱাবোৰ ৰুই থৈছে জলকীয়া পুলি আৰু কিবা কিবি এইবোৰ গছ পুলি আনি থৈছে ৰুই থৈছে এইবোৰ নাজানো নাম তেনেকৈ এইবিলাক এনেকৈ ৰুই থৈছে কিছুমান শাক পাচলি এইবোৰ ভাতকৰেলা গছ তেনেকুৱাকৈ এইবোৰ জিকা ভাতকৰেলা এনেকুৱাবোৰ কিবা কিবি ৰঙালাও তেনেকুৱাবোৰ ৰুই থৈছে এইবোৰ ঘৰৰ গৰুকেইটা খুলি পেলাই আৰু খেদাইছে পূৰা এটি সৰু 1.5 বছৰমান হৈছে এইটো আমাৰ পোৱালিটো গৰু খেদাইছে আমাৰ খুৰীহঁতৰ সৰু পোৱালিটো আহা যাওঁগৈ আহ ঘৰ যাওঁ আহা গৰু খেদালা অঁ কোনফালে গ'ল গৰুটো কোনফালে গ'ল অঁ সৌটো সেইফালে গ'ল মাৰিবি দেই মোক নেমাৰিবি দেই মোক নেমাৰিবি পূৰা খেদাইছে বাইকেইটাকে লাঠিডাল পাই এইটো গৰু খেদাই আহিলে এতিয়া গৰু খেদাবলৈ উপায় নাই আৰু এই বাইকেইটাকে খেদাইছে আৰু এইটো এইটো বাইফালে আছো এইটো কি আছে এইটো কি হ'ল সেইটো কি হ'ল খক ক'লে খক খুচিলে অঁ বেজি কাঁইট আছে না এইটো কি এইটো এইগোটা কি এইটো কি টেনা
টেনা হয় নাই অঁ সেইটো এইটো কি টেনা হয় নাই টেনা হয় নাই ককয় এইটো ককা টেনা হয় নাই অঁ সেইটো বেজি খক ক'লে এইটো কাঁইটটো দেখাইছে আৰু খুচিছে বুলি এইটো মোবাইল অঁ এই নিদো তুমি এইটো চোৱা এইটো মোবাইলটো নিদো হ'ব নাই এইটো এইটো হাই কৈ দিয়া এইফালে হাই কৈ দিয়া কি কৈছা কি কৈছা কৈ দিয়া কি কৈছা ভালনে ভাল মাম খালা মাম খালা এইফালে কৈ দিয়া আকৌ মাম খালা সেইটো টেনা এই কচু চচু হালধি তেনেকুৱাবিলাক লগাই থৈছে আৰু এইবিলাক খোৱা কচু মানে এইবিলাক তামোল জামুল আৰু এইবিলাক কমলা টেঙা গছ কমলা বাৰী পাতি থৈছে আৰু নতুনকৈ লাহেকৈ লাগিছে কমলা সৰু সৰু এইবোৰ চাৰিওকাষটো এনেকৈ টেঙা ৰুই থৈছে ধুনীয়া ধুনীয়াকৈ হৈছে কমলা গছবোৰ এইবোৰ কিন্তু আমাৰ ইয়াত বেছি পৰ নাথাকে কমলা গছ এবছৰ দুবছৰ ঠিক লাগে তেনেকুৱা এটা মৰি যায় কিনো হয় কিছুমান বেমাৰ হয় পোকে ধৰে আৰু মৰি যায় সেইটো মাম্মা খালা কৈ দিয়া খালা ভালনে ভালনে কি কৈছা দাদা ক'ত গ'ল দাদা আহিবা দে দাদা এতিয়া খুৰীহঁতৰ পৰা আহি ঘৰ পালোহি মানে ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিব লগা নতুন নতুন ভিডিঅ'বোৰ ধুনীয়াকৈ পাই থাকে আপোনালোকে আজিলৈ বাই বাই